যোৱাকালি আমাৰ টাংকি বস্তি প্ৰাইমাৰী নেতৃত্বত ইয়াতে আমি কিছুমান ফ্লেগ আমি লগাইছিলোঁ। আমাৰ ৰাজহুৱা যিখিনি ৰাস্তা ঘাট আছে আমি তাতে লগাইছিলোঁ। কিন্তু কালি এছাম দুইপত্যই উল্টা পুল্টা যোনটো পাৰ্টি আছে ইপিপিএল এই দলৰ মানুহকেইটা আমাৰ টাংকি বস্তি যোনটো স্কুল আছে স্কুলৰ ভিতৰত স্কুলৰ পৰিৱেশও সিহঁতে নষ্ট কৰিছে। মদ চদ খাই ফালে ৰাতি ইয়াতে আমাৰ গোটেই যিখিনি ফ্লেগ লগোৱা হৈছিল গোটেই জ্বলাই পেলাই থৈছে। অহা দিনবোৰত যদি তেনেকুৱা কৰে বিপিএফ দলৰ পৰাও তেনেকুৱা আমি কৰিবৰ কাৰণে আমি বাধ্য হ'ম। যোৱা 14 তাৰিখৰ ৰাতিত ননাই চাৰপাং সমষ্টিৰ অন্তৰ্গত টেংকি বস্তি এৰিয়াত কোনোবা দুষ্কৃতিকাৰীয়ে বিপিএফৰ ফ্লেগ ৰাতিৰ ভিতৰত জ্বলাই থৈ গৈছে। তাকে ননাই চাৰপাং সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী তেখেতে সুৰেশ তাঁতী তেখেতে ইউপিপিএলে জ্বলাইছে বুলি তেখেতে বদনাম দিব বিচাৰিছে। আৰু মই তেখেতক ক'ব বিচাৰিছোঁ যে ইউপিপিএল দলে তেনেকুৱা কাৰোবাৰ ফ্লেগ জ্বলাই দিয়া পাৰ্টি নহয়। আৰু তেখেতে ক'ব বিচাৰিছে মানে ইউপিপিএল দলৰ মানুহবিলাকে ৰাতি ৰাতি মদ খাই পেলাই তেনেকুৱা কাম কৰিছে বুলি কৈছে। 17 বছৰত জানে যে ৰাইজে জানে যে কোন দলৰ মানুহবিলাকে মদ খাই ভণ্ডামি কৰে। সেই কথাটো আমি ক'ব লগা নাই। এই 17 বছৰত বিপিএফৰ দলৰ নেতাৰ পৰা পালি নেতালৈ মদ ভাং খাই পেলাই যেনেকুৱা ভণ্ডামি কৰি আহিছে এই কথাবোৰ আমি ক'ব লগা নহয়, ৰাইজে জানে। আৰু তেখেতে ক'লে এইটো ষড়যন্ত্ৰমূলকভাৱে যে নিজে জ্বলাই পেলাই আমাক বদনাম দিবৰ কাৰণে ইউপিপিএল দলক বদনাম দিবৰ কাৰণে চেষ্টা চলাইছে। আৰু তেনেকুৱা নিষ্কৃষ্ট ৰাজনীতিৰ পৰা বিৰত থাকিবলৈ মই তেখেতক অনুৰোধ জনাইছোঁ, বিপিএফ দলৰ নেতাসকলক অনুৰোধ জনাইছোঁ। কাৰণ ৰাজনীতি এটা পবিত্ৰ পথাৰ, ৰাজনীতি এটা মানে ভাল বস্তু। সেইকাৰণে তেখেতসকলে এই ৰাজনীতিটো বেয়া কৰিব চেষ্টা নকৰিব। ৰাজনীতিৰ দ্বাৰা ভাল কাম হ'ব লাগে। আৰু তেখেতসকলে ভাল কাম কৰি অহা নাই, এনেকৈ কৰি আহি আছে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে সুৰেশ তাঁতী তেখেতে যেনেকৈ মন্তব্য কৰিছে তেনেকৈ আমি নহওঁ। আৰু তেখেতসকলে এইটো এটা সকিয়নি দিছে তেখেতসকলে আকৌ কৰিব বুলি। তেখেতসকলে তেনেকুৱা কৰিব বুলি কৈছে। কাৰণ তেখেতসকলে এইটো কৰি পেলাই আমাৰ মানুহবিলাকক এটা কৰিব বিচাৰিছে আমি ধাৰণা কৰিব পাৰিছোঁ। কাৰণ আৰু ভৱিষ্যতে তেনেকুৱা যদি হয় ডাইৰেক্টলি কাৰোবাৰ মানে ওপৰত যদি আক্ৰমণ তেনেকুৱা হয় ডাইৰেক্টলি সুৰেশ তাঁতী ডাঙৰীয়াই তেখেতে জগৰীয়া হ'ব। মই এইকে অনুজ্ঞা দিছোঁ আৰু তেনেকুৱা কাৰ্যৰ পৰা তেখেতক বিৰত থাকিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু সেইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আজিৰ তাৰিখত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে নিজকে বিৰাট মানে সংকটৰ পৰা অনুভৱ কৰিছে। আৰু নিজৰ যি কাৰ্যকৰ্তা এইটো সমাপ্ত হোৱা বুলি তেখেতে ভাবিবলৈ লৈছে। যাৰ ফলত সেই ভয়তে সেই শংকাতে নিজৰ নামত এটা ভৱন নিজে বনাই লৈছে। আমি জানো কাৰোবাৰ মেমৰিত কাৰোবাৰ মানে কিবা এটা কৰিব লাগিলে সেই মানুহজনে নিজে নকৰে, নিজে উদ্বোধন নকৰে। আমি দেখিবলৈ পালোঁ যে বিশ্বত নোহোৱা এটা কাৰ্য আমাৰ এই BTC এৰিয়াত দেখাবলৈ পালোঁ যে হাগ্ৰামা মহিলাৰ তেখেতে তাৰিখ কেতিয়া আছিল মই নাজানো, মানে হেৰিত কোকৰাঝাৰত এটা অডিটৰিয়াম বনাইছে। সেই অডিটৰিয়ামটো হ'ল হাগ্ৰামা অডিটৰিয়াম বুলি আৰু নিজে উদ্বোধন কৰিছে। এইটো বিৰাট লজ্জাজনক বিষয়। আমি বিটিআৰবাসী হিচাপে BTC অঞ্চলত বসবাস কৰা হিচাপে আৰু এই অঞ্চলৰ নাগৰিক হিচাপে যে আমাৰ মানুহবিলাকে যে তেনেকুৱা যে মূৰ্খামি কাম কৰে ইয়াৰ কাৰণে আমিও লজ্জাবোধ কৰিছোঁ। আৰু তেনেকুৱা মানুহৰ দ্বাৰা যে আমি পৰিচালিত হৈছে BTC অঞ্চলত জনসাধাৰণে যে যি মানুহে নেকি একো নাজানে নিজকে মানে এটা কিং ৰজাৰ দৰে কৰি আহি আছে। আমি তাক আমাৰ BTC অঞ্চলৰ কিং জঙৰ লগত তুলনা কৰিব পাৰোঁ। তেখেতে নিজে কি ভাবে তাকে কৰে, ৰাইজৰ কোনো মতামত তেখেতে নলয়। আৰু যাৰ ফলত
আমাৰ এই অঞ্চলখন যেনেকুৱা ধৰণৰ উন্নতি হ'ব লাগিছিল নিজৰ মাত্ৰহে উন্নতি হ'ল নিজৰ নামটো সুস্থিৰ কৰিবৰ কাৰণে তেখেতে নিজে জীয়াই থকা অৱস্থাতে আৰু নিজৰ হাতেদি হাগ্ৰামা এটা অডিটৰিয়াম বনাই পেলাই যি লজ্জাজনক কাম কৰিলে আমি এই BTC বাসী হিচাপে তেখেতক মানে ধিক্কাৰ দিছোঁ কাৰণ আমিও এই অঞ্চলত বসবাস কৰা মানুহ আমি চিটিজেন হিচাপে ইয়াক আমি সহ্য কৰিব নোৱাৰিম কাৰণ এইটো ইথিকেল নহয় কাৰণ তেখেতে জীয়াই আছে জীয়াই থকা মানুহ কেনেকুৱা নিজৰ নামত এটা অডিটৰিয়াম বনাই পেলাই তেনেকুৱা উদ্বোধন কৰিব পাৰে নিজে উদ্বোধন কৰিব পাৰে এইটো ডেমক্ৰেচি নহয় এনেকুৱা কৰাটো ডেমক্ৰেচি নহয় ডেমক্ৰেচি থাকিবলৈ তেখেতে চাজা নাই তেখেতে এটা ৰাজতন্ত্ৰ থাকিব লাগিছিল যেনেকুৱা কিং জং নিজৰ মতে কাম চলে মানে নৰ্থ কোৰিয়াৰ তেনেকুৱা হ'ব লাগিছিল কিন্তু ইণ্ডিয়া এটা ৰাজতন্ত্ৰ নহয় ইণ্ডিয়া ডেমক্ৰেটিক এটা ষ্টেট এটা কাণ্ট্ৰি আৰু আমি এই ডেমক্ৰেটিক কাণ্ট্ৰিৰ নাগৰিক হয় আৰু তেনেকুৱা কাম কৰাটো আমি সহ্য নকৰোঁ আৰু সেই হিচাপে তেখেতৰ যিমানখিনি চামচা আছে যেনে ননাই চেৰপাঙত সুৰেশ তাঁতী তেখেতে যেনেকুৱা কথা ক'লে ৰাজাৰ দৰে কাম কৰিব বিচাৰিছে তেখেতেও নিজে ঘটনাটো কৰি পেলাই বেলেগক দুখ দিব বিচাৰিছে এনেকুৱা কাৰ্যবিলাক কৰিলে এই অঞ্চলখন শান্তি নহয় আৰু সেই মানুহবিলাকে অশান্তিটো সৃষ্টি কৰিব বিচাৰে আৰু আমিতো মানে তেখেতক জানো নিজৰ ঘৰতে নিজৰ মানুহবিলাকক এসময়ত হত্যা কৰিবলৈ সি জেলত আহিব লগা হৈছিলে সেই মানুহজন তেনেকুৱা বিশৃংখল এটা পৰিৱেশ কৰিবই ইয়াৰ পৰা আমি সাৱধান হৈ থাকিব লাগিব ৰাইজে সাৱধান হৈ থাকিব লাগিব আৰু তেনেকুৱা নেতাক আমাৰ এই অঞ্চলখন উন্নতি কৰিব নোৱাৰে ননাই চেৰপাং এৰিয়া যেনেকুৱা অৱস্থাত আছে সেই অৱস্থাটো যদি ভাল কৰিলে হয় তেখেতে এজন MCLA হিচাপে সেই অঞ্চলত বহুখিনি জাক জিলিকে হ'লো হয় আৰু আমি যদি চাওঁ ওদালগুৰি ডিষ্ট্ৰিক্টত চবতকৈ কাৰাপশ্যন হৈছে বুলি ক'লে এটা মাত্ৰ সমষ্টি আছে সেইটো হ'ল ননাই চেৰপাং সমষ্টি এনেকুৱা মানে দুৰ্নীতি হৈছে য'ত নেকি এটা মানে PMY ঘৰৰ পৰা লৈ পেলাই PMGSY আৰু MGNREGA চব মানে জব কাৰ্ডৰ পৰা লৈ গোটেই এৰিয়াত এই অঞ্চলত মানে কাৰাপশ্যন হৈছে আৰু তাৰ পৰা হাত সাৰিবৰ কাৰণে তেখেতে বিভিন্ন ধৰণৰ পন্থা ল'ব বিচাৰিছে আৰু আমাক দুখ দিবলৈ UPPL দলক দুখ দিবলৈ চেষ্টা কৰি আহি আছে আৰু দুখ দিবৰ কাৰণে চেষ্টা কৰি নোৱাৰি তেখেতে নিজে এটা ষড়যন্ত্ৰমূলকভাৱে ৰাতিৰ ভিতৰত যাই পেলাই নিজৰ ফ্লেগবিলাক জ্বলাই দি আমাক দোষাৰোপ কৰিবলৈ চেষ্টা কৰিছে আৰু তেনেকুৱা কাৰ্যৰ পৰা আমি বিৰত থাকিবৰ কাৰণে UPPL দলৰ পৰা তেখেতক সকিয়নি দিছোঁ